2020 চনত যেতিয়া নিৰ্বাচন ইয়াত হৈছিল পিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰ বিৰুদ্ধে বিজেপি UPPL দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল কিন্তু কিমান প্ৰুফ কৰিব পাৰিলে অলপ আগতে UPPLৰ এজন দলনেতাই সন্মানীয় দলনেতাই এটা কথা ক'লে যে 15 বছৰ সময়কালত BPF যেতিয়া শাসন কৰিছিল তেতিয়া MP পাৱা নাই তেখেতৰ ওচৰত আপুনি প্ৰশ্ন কৰক সেইটো সময়কালত তেওঁ কোনটো দলত আছিল তেওঁ কাৰ লগত জড়িত আছিল তেওঁ BPFৰ দলত আছিল BPFৰ লগত জড়িত আছিল আজি আপোনালোকে কৈ আছে যে 15 বছৰত আজি 2 বছৰ আগত আপুনি UPPLত গৈ পেলাই কৈ আছে যে 15 বছৰত আমি হেতু দলৰ পৰা দল প্ৰতিনিধি পোৱা নাই হয় ঠিক আছে আমি MP বা দল প্ৰতিনিধি পোৱা নাই কিন্তু আমাৰ দল প্ৰধান হাগ্ৰামা মহিলাৰী এনেকুৱা এটা নেতা যি আজিৰ তাৰিখত BTC দবদবাই আছে আগন্তুক দিনত অসমত দবদবাই থাকিব এই কাৰণে আমি হাজু মই আপোনাৰ ওচৰত যাম গৈ আছো আমাৰ BPF দলৰ নেতাজনে যেটো প্ৰশ্ন কৰিছে হেতু ডাইৰেক্টলি সিধা মোক আপুনি কি আগতে BPFত আছিল ইন্ডিপেন্ডেন্ট 2 টাইম জিতা BPFৰ নহয় ৰে ভাই তোমার BPF দলে মোক নির্বাচিত কৰি লোৱা নাই মিছা কথা নকবা BPFৰ বিৰুদ্ধে যুদ্ধ কৰি নিৰ্দলীয় জিকায়া আফজল হক সরকার ইয়াত আহি তোমালোকৰ লগত থাকি কাম কৰিবলৈ সুযোগ দিয়া নাই তোমালোকে এটা কাম কৰিবলৈ সুযোগ দিয়া নাই কোনো ধৰণৰ কোনো কাম কৰাৰ সুযোগ দিয়া নাই ব্যক্তিগতভাৱে তোমালোকে মোক এই দলে মোক আক্ৰমণ কৰি চলি লৈ গৈছে আজি কৈ আছা মই কোন দলত আছিলো কোনো এটা দলৰ তোমালোকে আফজল হক সরকারক কাম কৰিবলৈ সুযোগ দিয়া নাই আব্দুল আলী মণ্ডলক কাম কৰিবলৈ সুযোগ দিয়া নাই খলিলুৰ ৰহমানক কাম কৰিবলৈ সুযোগ দিয়া নাই মাইনৰিটি কমিউনিটিৰ যিখিনি প্ৰতিনিধি এই হাগ্ৰামা মহিলাৰ ৰাজত্বকালত যি কি BTCৰ মজিয়াত আহিছিল এটা প্ৰাৰ্থীকো তেওঁলোকে কাম কৰিবলৈ সুযোগ দিয়া নাই আৰু এইবিলাক কাৰণতে এই BPF দলৰ ৰাজত্বকালত অবৰৰ জন্ম লৈছে কাৰণ কংগ্ৰেছ আৰু BPF নেতৃবৃন্দক আমি এটা কথা মনত পেলাই দিব বিচাৰিছো যে হাগ্ৰামাৰ শাসনকালত আৰু কংগ্ৰেছৰ শাসনকালত কিমান মানুহক হত্যা কৰিছে এইটো হিচাপটো আজি আপোনালোকে দিব লাগিব কিমান মানুহক ঘৰ জ্বলাই দিছে এইটো আপোনালোকে হিচাপ দিব লাগিব আজি কিমান মানুহক গুলিয়াই মাৰিছে হাগ্ৰামা চৰকাৰৰ কালত এইটো আপোনালোকে হিচাপ দিব লাগিব কংগ্ৰেছ আৰু BPF ঠিক আছে মই BPF উত্তৰ দিব বিচাৰিছে কক তেতিয়াতো NDF আছিল না NDF লগত আছিল না তেতিয়া NDF গুলিয়াই মাৰিছিল BPF মাৰিছে নেকি BPF তো মাৰা নাই BPF সরকার গঠন কৰি আছিল এই আবেগিক কথাবিলাক ইয়াত আনি মানে মাহলটো গৰম কৰিব লাগে আপোনালোকে জানে 2012 চনৰ CBIৰ তদন্তটো আপোনালোকে চাওক CBI কি কৈছে আমি হজম কৰিছো BPF ৰাজনৈতিক দল কেতিয়াও কোনো ধৰ্ম কোনো জাতি বিচাৰ নকৰাকৈ যেতিয়াৰ পৰা শাসনত আহিছে সকলো জাতি জনগোষ্ঠীক লৈ মানে ধুনীয়াকৈ শাসনটো কৰিছে আৰু তেতিয়া এটা প্ৰশ্ন কৰিছিলে BPFৰ কৰাপচনৰ কথা BPF যদি কৰাপচন কৰিছে যেতিয়া তেওঁলোকে 2020 চনত যেতিয়া প্ৰমোদ বড়ো মহোদয়ে যেতিয়া চিফ হৈছিলে তেওঁলোকে কৈছিলে নিৰ্বাচনত চৰকাৰৰ আহাৰ আগতে কৈছিলে যে হাগ্ৰামা মহিলাৰীক জেলত ভৰাম কৰাপচনৰ কাৰণে তেওঁলোকে জেলত ভৰাম বেলেগৰ পৰা অডিট আনি তেওঁলোকে অডিট কৰা মই এটা উত্তৰ লৈ লম মই সকলোৰ ওচৰত যাম এটা প্ৰশ্ন মোৰ মনত আছে 2020 চনৰ নিৰ্বাচনৰ সময়ত UPPL BJPয়ে কৈছিল যে হাগ্ৰামাৰ শাসনত 1000 কোটি দিয়া হৈছিল 600 কোটিৰ হিচাপ দিছে 400 কোটিৰ হিচাপ নাই এতিয়ালৈকে ইয়াৰ কিয় তদন্ত হোৱা নাই সেইটো এটা ডাঙৰ প্ৰশ্ন BPF দল 2003 চনৰ পৰা 2020 লৈকে তেখেতৰ শাসন কাৰ্যত আছিলে প্ৰায় আমি সরকার ওহার আগলৈ আমার কথা শুনিব আপোনালোকে আমার কথা শুনিব কক আপুনি ককছন আপুনি কৈছে উন্নয়ন হোৱা নাই বুলি কৈছে ইহঁতৰ ঘৰতে বিচাৰক অৰুণোদয় ইহঁতৰ ঘৰতে বেছি আছে আৰু BPL কাৰ্ডো বেছি আছে যিমান আঁচনি পাইছে ইহঁতৰ এইবিলাক মহিলাৰ ঘৰতে বেছি আছে ধন্যবাদ পাইছে আপুনি কি হল কক কি আপোনালোকৰ আমাক অৰুণোদয় নালাগে অৰুণোদয় আমি পোৱাও নাই আমাৰ জাতি বংশ পোৱা নাই আমাক নালাগে অৰুণোদয় আমাক সুস্থ সমাজ লাগে
বুলি আমাৰ অৰুণোদয় কাটি দিয়ে সব সিআরপি কাটি দিছে অৰুণোদয় কাটি দিয়ে অৰুণোদয় কেনসেল কৰি দি আমাৰ অৰুণোদয় অৰুণোদয় আমাৰ প্ৰয়োজন নাই আমাৰ বিপিএফৰ মানুহৰ অৰুণোদয় প্ৰয়োজন নাই কাটি দিছে বিপিএফৰ কাৰণে সিআরপি কাটি দিছে বিপিএফ ঠিক আছে প্ৰতিক্ৰিয়া কি হ'ব প্ৰতিক্ৰিয়া কি আছে ইয়াৰ আমাৰ UPPL আৰু বিজেপি জিএসপি দলে বিপিএফৰ দৰে খোটা চুম্বল আমি ৰাজনীতি কৰিব বিচৰা নাই আমি গুড গভৰ্নেন্স দিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে শুনিব আমাৰ UPPL বিজেপি জিএসপি চৰকাৰে ৰাইজৰ মাজত গুড গভৰ্নেন্স কোৱালিটি ছাৰ্ভিচ দিব চেষ্টা কৰিছোঁ আমি আপোনালোকৰ দৰে খোটা চুম্বল আমি ৰাজনীতি কৰিব অহা নাই আমি তেনেকৈ ৰাজনীতি কৰিব বিচৰা নাই আপোনালোকৰ দিনত কিমান শান্তি আছিলে আপোনালোকে স্বীকাৰ কৰিব লাগিব আজি আপোনালোকৰ দিনত ৰাইজৰ মানুহত বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে কিমান মানুহে চিকিউৰিটি পাইছিলে আপোনালোকে আজি স্বীকাৰ কৰিব লাগিব আপোনালোকে স্বীকাৰ কৰিব অলপ মনে থাকক ঠিক আছে মই আহিম মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ তেওঁলোকে কৈ আছে আঁচনি পোৱা নাই আপুনি কৈছে তেওঁলোকে পাইছে কিয় আমি অফিচিয়েলি সিহঁতৰ নাম মেনশ্যন কৰি দেখাব পাৰিম আমি লিষ্ট দেখাব পাৰিম আমি আনিম আপোনালোকৰ তথ্য প্ৰমাণে আপোনালোকক দিব পাৰিম আমাক সময় দিয়ক খালি আমি দিব পাৰিম আমি দিয়ক বিপিএল কাৰ্ডৰ পৰা আদি কৰি অৰুণোদয় সম্পূৰ্ণ বিপিএফৰ মানুহ বেছি পাইছে কোকৰাঝাৰৰ যিমান টাউনৰ অৰুণোদয় পাইছে বিপিএফৰ মানুহে পাইছে এইটো আমাৰ লিগে এইটো আমাৰ 17 বছৰ চৰকাৰৰ দিনত কোনো আমাৰ মানুহক একো আঁচনি দিয়া নাছিল কিন্তু আমাৰ বিপিএল দলৰ তেখেতসকলে আঁচনি দিছে আপোনালোকে শুনিছ দল সংগঠনৰ নেতা আছে মই তেওঁলোকৰ ওচৰত আহিছোঁ কংগ্ৰেছে কৈ লওক কি ক'ব আপোনালোকে একচুৱেলি ইয়াতে UPPL আৰু BPFৰ যিখিনি নেতা আছে বা যিখিনি দল সংগঠনৰ নেতা আছে আৰু বিশেষকৈ UPPLৰ নেতাবিলাকে যেনেকুৱা ধৰণৰ কংগ্ৰেছক দোষাৰোপ কৰিছে তেখেতে এটা কথা পাহৰি গৈছে যে 2020 নিৰ্বাচনৰ আগত তেখেতে যেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিছিল যে প্ৰত্যেকখন গাঁৱৰ গাঁওবুঢ়াৰ চাকৰি নিয়মীয়া হ'ব টেট শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব BTADৰ 35 লাখ মানুহৰ ভূমিৰ অধিকাৰ পাব BTRত টেট শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব তেখেতে আজিলৈ কৰিব পাৰিছেনে আৰু এটা কথা যিহেতু BTRত UPPLৰ চৰকাৰখনে নিৰ্বাচনৰ আগত এটা প্ৰতিশ্ৰুতি দিছিলে যে BTRৰ চৰকাৰ অহাৰ লগে লগে অসমৰ BTRৰ যি ছাত্ৰ সংগঠনৰ নেতা আছিলে লাফিকুল ইছলাম তেখেতৰ হত্যা তদন্ত হ'ব তেখেতে আজিলৈ কৰিব পাৰিছেনে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ মই আপোনালোকৰ মই সকলোৰে অভিযোগ লৈ লওঁ তাৰপাছত মই সকলোৱে প্ৰতিক্ৰিয়া ল'ম বিভিন্ন দল সংগঠন ইয়াত আছে মই সকলোৱে যে সুদীৰ্ঘ সময় বিভিন্ন ৰাজনৈতিক দলে অসম তথা BTADত শাসনভাৰ বা শাসন চলালে কিন্তু এই সুদীৰ্ঘ সময়ত আমি যিখিনি দেখি আহিছোঁ ছাত্ৰ সংগঠন হিচাপে প্ৰতিটো ৰাজনৈতিক দলে আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক প্ৰতাৰণা কৰিলে প্ৰতিটো ৰাজনৈতিক দলে কিন্তু ইয়াত ধৰ্মীয় সংখ্যালঘুক লৈ অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিলে ধৰ্মীয় সংখ্যালঘুক লৈ ৰাজনীতি কৰা হয় মই গৈ আছোঁ মই সকলোৰে ওচৰত মই প্ৰথমতে নেমচুৰ ফালৰ পৰা NKTVক ধন্যবাদ জনাইছোঁ মোৰ প্ৰথম কথা হৈছে আমাৰ হীৰা শৰণীয়া ডাঙৰীয়াক আমি দুবাৰকৈ আমাৰ অবৰ ৰাইজৰ ভোট বেংক লৈ দুবাৰকৈ আমি MP বনাইলোঁ অবৰ ৰাইজৰ আৱেগ লৈ আৰু সি 5 বছৰৰ মূৰে কুলি চৰাইৰ নিচিনাকৈ 5 বছৰৰ মূৰে ওলাব আৰু 5 বছৰ পিছত জিকাৰ পিছত আৰু তেখেতক আমি সংগঠন হিচাপে দেখা নাপাওঁ ৰাইজে কি দেখা পাব তো হীৰা শৰণীয়া প্ৰথম দ্বিতীয়তে কথা হৈছে হাগ্ৰামা মহিলাৰে 17 বছৰ ৰাজত্ব কৰিছে 17 বছৰত আমাৰ এটা BTCত আমাৰ সংখ্যালঘু ইলেক্টেড নমিনেট EM দিয়া নাই আৰু তেনেকৈ আমি ভাবিছিলোঁ UPPL চৰকাৰে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ফালৰ পৰা এটা নমিনেট EM দিব কিন্তু তেখেতেও আমাক দিয়া নাই এই ক্ষেত্ৰত বৰ্তমান BTCত কোনো ধৰণৰ উন্নতি হোৱা নাই আৰু আমাৰ যেহেতু ৰিসেন্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লোকসভা নিৰ্বাচনৰ ইনচাৰ্জ হিচাপে অৰূপ কুমাৰ দেৱ ডাঙৰীয়াক দায়িত্ব দিছে অৰূপ কুমাৰ ডাঙৰীয়াই নিজৰ সমষ্টি আজিলৈকে সংখ্যালঘু এলেকাত গৈ পোৱা নাই আমি দেখিছোঁ সি আজিলৈকে TCLC চেয়াৰমেনৰ দায়িত্ব নিজে দখল কৰিছে নিজৰ BJPৰ ৱাৰ্কাৰবিলাকে তেখেতক ভাল নাপায় এনেকুৱা মানুহক দায়িত্ব মই বুজি পালোঁ মই এই অভিযোগখিনি এটা প্ৰতিক্ৰিয়া BJP আৰু UPPLৰ পৰা লওঁ তাৰপিছত মই BPFৰ ওচৰলৈ যাম কংগ্ৰেছৰ ওচৰলৈ যাম পোনতে ধন্যবাদ থাকিল আপোনালোকলৈ পোনপ্ৰথমতে মই ক'ব বিচাৰিছোঁ আমাৰ BTCৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰে এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে এই অঞ্চলৰ ৰাইজ যাতে সদায় ভালে ইয়াত থাকে তাৰ কাৰণেই এই অঞ্চলত এটা কাম কৰি আছে এইখিনি কথা আপোনালোকে BPFৰ একদম টপ টু বটম লিডাৰক এবাৰ কৈ সুধিব তেওঁলোকে আপোনাক ক'ব যে কথাটো সঁচা এই কথাটো তেওঁলোকে ক'বই
তে আজি হয়তো ডিবেট কৰিছে, আমি তেওঁলোকে বাধ্য ডিবেট কৰাৰ কাৰণে এইটো কৰিবই, এইখিনি আমি ধৰিবলৈ নাযাওঁ। ইয়াত মূল কথাটো হ'ল আজি প্ৰমোদ বড়ো ছাৰে ইয়াত যাতে অফিচাৰ আমি বনাওঁ, ভৱিষ্যত ফিউচাৰ লাইফ বনোৱাৰ কাৰণে ছুপাৰ 50 ইয়াত খুলিছে। ইঞ্জিনিয়াৰিং কৰাৰ কাৰণে ছুপাৰ 50ৰ কাৰণে ইয়াত কৰিছে। তাৰপিছত ইউ এছ চি কৰাৰ কাৰণে ছুপাৰ 50 মানে তেওঁলোকৰ কাৰণে তেওঁলোকে যাতে ছুপাৰ 50ৰ যোগেদি যাতে IPS UPSC যাতে লাভ কৰিব পাৰে, সেইখিনি ট্ৰেইনিং দিয়াৰ কাৰণে বিনামূলীয়াকৈ ব্যৱস্থা আমাৰ প্ৰমোদ বড়ো ছাৰে কৰিছে। তাৰ উপৰিও কি কৰিছে, বিভিন্ন দেশৰ পৰা প্ৰায় 20খন বাহিৰৰ দেশৰ পৰা বুদ্ধিজীৱীবিলাকক আনি আমাৰ ইয়াত নলেজ ফেষ্টিভেল নামৰ এটা প্ৰগ্ৰাম কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে বিভিন্ন ধৰণৰ সুপৰামৰ্শ দিয়াৰ কাৰণে তেখেতে ব্যৱস্থা কৰিছে। কিন্তু বৰ দুখ আৰু পৰিতাপৰ কথা, যোৱা 17 বছৰত চলি থকা যিজন মুৰব্বী আছিল, তেওঁ শিক্ষাৰ পিনে গতি কৰাৰ অবিহনে তেওঁ কি কৰিলে, চিৰাঙৰ নিচিনা ঠাইত তেওঁলোকে কৰিলে ডেইজিং ফেষ্টিভেল, যাত নেকি মদ আৰু জুৱাৰ মাধ্যমত মানুহে তাতে ব্যস্ত হৈ থাকে, মানুহবিলাকে পংগু হৈ গ'ল, আমাৰ জনতা পংগু হৈ গ'ল। তাত বহু নাৰী এই জুৱা আৰু মদৰ কাৰণে নিজৰ সংসাৰ বিচ্ছেদ কৰিলে। ঠিক আছে, মই আহি আছোঁ, মই পুনৰ আহিম ৰ'ব। মই BPFৰ পৰা এটা প্ৰতিক্ৰিয়া লৈ লওঁ। হাগ্ৰামা মহিলাৰীৰ দিনত উন্নয়ন হৈছিল নে এতিয়া উন্নয়ন হৈছে? CIT কৰিছে, ইউনিভাৰ্চিটিত ডাঙৰ ডাঙৰ দলং কৰিছে। এইটো কোনে বনাইছে? এইটোৰ নামটো কওক, আপোনালোকে কোনে বনাইছে? ইয়াৰ নামটো কওক, কোনে কৰিছে? কোনে ক'ত পাইছে? আজিকালি ঘৰে চাকৰি দিম বুলি কৈছিলে, কোনজনে দিছে? 3 বছৰত 3জনক চাকৰি দিব পৰা নাই আপোনালোকে। ছুইজাৰলেণ্ড ক'ত? কোকৰাঝাৰৰ ছুইজাৰলেণ্ড ক'ত? আজি আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এজন ভাইয়ে কৈছে, মোৰ ল'ৰা নিচিনা, শিক্ষাৰ ক্ষেত্ৰত যদি হাগ্ৰামা মহিলাৰী কৰা নাই, ইউনিভাৰ্চিটি CIT কলেজবিলাক কিয় হ'ল? যদি শিক্ষাৰ প্ৰতি নজৰ দিয়া নাই BPF চৰকাৰে, ইউনিভাৰ্চিটি কেনেকৈ হ'ল, মেডিকেল কলেজ কেনেকৈ হ'ল? আৰু অথনি আমাৰ সেই মাজনীয়ে কৈছিলে অৰুণোদয়ৰ কথা। অৰুণোদয় সেইটো চৰকাৰী আঁচনি পাবলৈ সকলোৱে পাবই লাগিব। আমাক 33 ক্ৰ'ৰ মানুহৰ কাৰণে যিটো মানে গণনা কৰা হৈছে ভাৰত চৰকাৰে, সেই চৰকাৰে ৰূপায়ণ কৰিবই লাগিব। কি ক'ব কৈছোঁ? আজি তেওঁলোকে কৰাপশ্যনৰ কথাটো কৈছে, তেওঁলোকৰ কৰাপশ্যনটো যদি হিচাপ ল'বলৈ যায় তেওঁলোকে ডুবি যাব, একদম ডুবি যাব হিচাপটো ল'বলৈ। এজনকৈ মেম্বাৰ, গাঁৱৰ এজনকৈ মেম্বাৰে দুখীয়া মানুহৰ 2-3টাকৈ ঘৰ লৈছে। প্ৰমাণ যদি লাগে তেওঁলোকে মোৰ লগত আহক, মই দেখুৱাই দিম, একদম দেখুৱাই দিম। আজি শুনক, আপুনি সোধক, এই বাইদেৱে নিজে আজি কৈ আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া একো দিয়া নাই। তেখেতে পুৰণা বিল পাই আছে, বাইদেউ পিছত থকা চিৰৰি হৈ আছে। তেখেতে নিজে আৰবাৰ ডিপাৰ্টমেণ্টৰ পৰা যিমান বিল পাব লগা আছে তেখেতে বিল পাইছে। আজি তেখেতে কৈছে বিল পোৱা নাই। আজি আমাৰ চৰকাৰে আজি 30,000 কোটি টকা ঋণ কৰি গৈছে। তাৰ মাজত আমাৰ চৰকাৰে এই ঋণটো মাৰিব লগা হৈছে। 30,000 কোটি টকা তেখেতে ঋণ কৰি গৈছিলে। আজি এই ঋণটো আমাৰ APPL আজি 1200 কোটি টকা আজি ঋণ মাৰিছোঁ। আৰু এই ঋণৰ তেখেতে এজন সদস্য হয়, তেখেতে পাইছে। সোধক, আৰবান ডিভিজনৰ তেখেতে ডিপুটি চিফৰ লগত গৈ পেলাই বিল আনিছে। সোধক বাইদেউ, সোধক। ঠিক আছে, কি ক'ব আপোনালোকে কি ক'ব? মই আহিছোঁ। পোনপ্ৰথমে আমাৰ কোকৰাঝাৰ জিলা নাথযোগী চেল BPFৰ পৰা সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি যে UPPL চৰকাৰে কৈ আছে শান্তি ক'ৰ পৰা আহিল? যিজন আজি BTCৰ চিফ হৈ আছে সেইজনে আগত এপছুৰ প্ৰেচিডেণ্ট হৈ আছিল। ই আন্দোলন কৰিছিল, ইয়ে ধৰ্ণা দিছিল, অশান্ত হৈ আছিল। এতিয়া ইয়াতে শান্তিৰ কথা ক'লে নহ'ব তো, শান্তিৰ কথা ক'লে নহ'ব তো। আজি NDAP-এ আজি ইয়াতে অসংঘৰ্ষৰ সৃষ্টি কৰিছিল। আৰু সেইজনে NDAP ইয়াতে আহি পেলাই চৰকাৰ গঠন কৰিছে, ইয়াতে শান্তিৰ কথা কৈছে। আমাৰ চৰকাৰ থাকোঁতে সিহঁতে অশান্তি কৰিছিল। আপোনালোকে কৰাপশ্যনৰ কথা কয় না, উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ঘৰ বনোৱাতে 50 লাখ গৈছে, ৰিপেয়াৰিঙত 2 কোটি টকা কেনেকৈ গ'ল?
আজি বটলেণ্ড গেছ হাউচ বনাওঁতে 2 কোটি টকা খৰচ হোৱা নাই আজি ৰিপেয়াৰিঙৰ নামত 2 কোটি টকা ঘূৰাই লৈ এনে খাই আছে কেনেকৈ দুৰ্নীতি কৰে কৈ আছে ইউপিপিএল চৰকাৰে কৈ নকৰে প্ৰশ্ন হ'ল দুৰ্নীতি আচলতে কাৰ দিনত হৈছিলে কাৰ দিনত দুৰ্নীতি হৈছে কংগ্ৰেছৰ ওচৰলৈ গৈছোঁ দল সংগঠনৰ ওচৰত গৈছোঁ দুৰ্নীতি কাৰ দিনত আমি কাকো বেয়া ক'বলৈ নাযাওঁ শুনক আমি কাকো বেয়া ক'বলৈ নাযাওঁ শুনক কংগ্ৰেছৰ ফৰ্মুলা বেলেগ এই ভাৰত দেশখন সৃষ্টি কৰা সেই কংগ্ৰেছ ইয়াত আমাৰ জাতিৰ ভাগ নাই ভাষাৰ ভাগ নাই আমাৰ উন্নয়ন শুনক আমাৰ গোটেই সলিউশ্যনটো আছে আপুনি এতিয়া সুধি গম পালে ইউপিপিএলত গেলে সেইফালে বেয়া পায় সেইফালে গেলে সেইফালে বোলে আজি দিন শেষ নহ'ব বেলা ডুবলৈ শেষ নহ'ব আপুনি গম পায় না সেই গতিকে কংগ্ৰেছৰ ওচৰত সলিউশ্যন আৰু সমাধান আৰু শান্তিৰ ফৰ্মুলা আছে